নমস্কাৰ, মই ভানু শৰ্মা। আপোনাৰ খুব চুলি সৰিছে নহয় জানো? চুলি সৰাৰ কাৰণে মই এটা সহজ উপায় আপোনালোকলৈ আগবঢ়াইছোঁ। সেয়া হৈছে তুলসী পাতৰ ৰস 4 চামুচ ল'ব আৰু তাৰ লগত 4 চিকুট আপুনি ডালচেনি পাউডাৰ ল'ব আৰু তাত 4 টোপালমান আপুনি মহাবৃংগৰাজ অইল দিব। মহাবৃংগৰাজ অইল আপুনি সাধাৰণতে আয়ুৰ্বেদিক দোকানৰ পৰাও কিনি আনিব পাৰে। এই মিশ্ৰণটো ৰাতি কপাহৰ সহায়েৰে চুলি গুৰিত আপুনি লগাই থৈ দিব আৰু পিছদিনা ভালদৰে ধুই দিব, চেম্পু কৰি দিব। তাৰপিছত আপুনি কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিব আৰু এই যে মিশ্ৰণটো ব্যৱহাৰ কৰাৰ ফলত তৎক্ষণাত আমাৰ চুলি সৰাৰ ৰোধ কৰিব পৰা যায়। আৰু যিহেতু তুলসীৰ মেগনেছিয়াম থাকে, ইয়াৰ ফলত চুলিৰ গুৰি পৰিষ্কাৰ হয়, ডেণ্ড্ৰফ আমাৰ নাইকিয়া হয় আৰু চুলিৰ গুৰিত পুষ্টি যোগায় তুলসী পাতে। আৰু তুলসী পাতৰ যেতিয়া আমি ব্যৱহাৰ কৰোঁ, এটা চেনচেশ্যন দিয়ে, তেতিয়া ষ্টিমুলেট কৰে, অৰ্থাৎ ব্লাড চাৰ্কুলেশ্যন হোৱাটো সহায় কৰে। আৰু ঠিক তেনেদৰে ডালচেনিও আমাৰ যথেষ্ট উপকাৰ কৰে। ই যেতিয়া আমি লগাওঁ অকণমান ইচিং এটা হয় আৰু সেই ইচিংটোৱে আমাৰ ব্লাড চাৰ্কুলেশ্যন হয়, চুলিৰ গুৰিত পুষ্টি যোগায়, চুলি সৰাত বাধা কৰে, চুলিৰ গুৰিত যিবোৰ লেতেৰা জমা হৈ থাকে সেয়াও পৰিষ্কাৰ কৰাত সহায় কৰে। আৰু ডালচেনি অৱশ্যে পাউডাৰ ব্যৱহাৰ নকৰি আপুনি অইলো ব্যৱহাৰ কৰিব পাৰে, কাৰণ অইলো আপুনি ওচৰতে ভাল ডিপাৰ্টমেণ্টেল ষ্ট'ৰত পোৱা যায়। ইয়াৰ উপৰি আহিল মহাবৃংগৰাজ অইলে আমাৰ চুলি ক'লা কৰাত সহায় কৰে আৰু চুলিত পুষ্টি যোগায় আৰু চুলিৰ যিটো আমাৰ গুৰিসমূহ খুব ষ্ট্ৰং কৰে। সেইকাৰণে আমাৰ চুলি সৰাটো তৎক্ষণাত বন্ধ হৈ যায়। আপুনিও এবাৰ এনেদৰে কৰি চাওকচোন, নিশ্চয় ভাল ফল পাব। থেংক ইউ।